তো গাইস নমস্কাৰ গাইস মানে আজি কি হ'ল মই বহুত ইম্পৰ্টেন্ট কেছ এটালৈ ভিডিঅ'টো বনাবলৈ আহিছো মানে মই গাড়ীখন দেখিছা নাই গাড়ীখন মানে বিক্ৰী কৰি দিম বুলি ভাবিছো কিছুমান প্ৰব্লেম হৈ আছে ঘৰত অসুবিধাৰ কাৰণে গাড়ীখন বিক্ৰী কৰি দিম মানে তো গাড়ীখন যা পছন্দ হয় ল'ব আৰু হয় নাই কন্টেক্ট নাম্বাৰটো দিয়া থাকিব তাতে স্ক্ৰীনত ল'ব গাড়ীখন দেখাই দিব এবাৰ তো গাড়ী মানে সব ঠিকেই আছে সব একো প্ৰব্লেম নাই কিছু হেৰিয়তো ক্ষেত্ৰতে প্ৰব্লেম নাই সব ঠিক আছে সব ঠিক আছে একো প্ৰব্লেম নাই সকলোৱে গাড়ীত মুঠতে মই প্ৰব্লেম কৰি দিম প্ৰব্লেম এটা আছে কিলোমিটাৰটো দেখাই দিছোঁ কিলোমিটাৰটো চাই লওক 37,232 কিলোমিটাৰ চলিছে অনলি 37,000 চলিছে একদম ভাল কণ্ডিশ্যনত আছে ইঞ্জিন একদম টাকাটো হৈ আছে কমেণ্ট খুলি দেখাই দিছোঁ ইঞ্জিন টাকাটো হৈ আছে এইটো মানে মোক ক'লে এই বনেটখনৰ এটা এইটো প্ৰব্লেম মানে এইটো পটকৈ নালাগে মানে লগটো অলপ খেলিমেলি হৈ আছে সব ঠিক আছে বেটেৰীও নতুন হৈ আছে সব একো প্ৰব্লেম নাই গাড়ীত প্ৰব্লেম মই এটাই হৈছে মই গাড়ীখন মানে এইটো কাৰণে ঘৰত মানে অলপ প্ৰব্লেম হৈ আছে আৰু বিশেষকৈ গাড়ীখন ৰেট এটা ধাৰ্য কৰিছোঁ মানে 90 বুলি 90 ভিতৰত যদি মই পাই যাওঁ গাড়ীখন দি দিম বুলি ভাবিছোঁ তাৰপিছত ৰেজিষ্ট্ৰেশ্যন হোৱা নাই গাড়ীখন সঁচা কথাটো কৰিবলৈ লৈছোঁ মানে ৰেজিষ্ট্ৰেশ্যন হোৱা নাই ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব বেছি নালাগে 20-25 হাজাৰ টকাৰ ভিতৰতে ৰেজিষ্ট্ৰেশ্যনটো হৈ যায় অৰুণাচল কৰিলে এয়াৰ যদি ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে ইমানটো ভিতৰতে হৈ যাব বাকীখিনিতো গম পাইছে আৰু গাড়ীখন দেখিছে চব ঠিকে আছে ক'লে ৰেজিষ্ট্ৰেশ্যনটো 20-25 হাজাৰ টকা খৰচা হ'ব এয়াৰ কৰি ল'লে হৈ গ'ল কৰে আৰু পুৰা লেতেৰা হৈ আছে মানে পুৰা বোকা লাগি আছে মানে লগৰ ল'ৰা এটাই বিয়া পাতিলে আৰু লগৰ ল'ৰা এটাই মানে চাকৰি পালে সেইটো কাৰণে গাড়ীখন পুৰা বোকাত কালি দৌৰা হৈ গ'ল মানে তাতে দিয়া হ'ল পুৰা মানে হেৰি হৈ আছে বোকা লাগি আছে চুলকেছ চব লাগি আছে চব ঠিক আছে একো প্ৰব্লেম নাই সেইটো যে ঠিক ক'লে নাম্বাৰ প্লেটটো মই মানে ৰেজিষ্ট্ৰেশ্যন কৰাত ফেইল হৈ গ'ল সেইটো কাৰণে অৰুণাচল হৈ যাব বুলি কৈছে অৰুণাচল যদি মানে হৈয়ে যাব অৰুণাচল মই কৰাই দিব পাৰিম 20-25 হাজাৰ টকা খৰচা হ'ব কিন্তু মোৰ নিজৰ প্ৰব্লেম এটা হৈ আছে সেইটো কাৰণে গাড়ীখন বিক্ৰী কৰিছোঁ ঘৰত মানে অলপ পইচা লাগে বুলি কৈছে অৰুণাচল যদি মানে হৈয়ে যাব অৰুণাচল মই কৰাই দিব পাৰিম 20-25 হাজাৰ টকা খৰচা হ'ব কিন্তু মোৰ নিজৰ প্ৰব্লেম এটা হৈ আছে সেইটো কাৰণে গাড়ীখন বিক্ৰী কৰিছোঁ ঘৰত মানে অলপ পইচা লাগে ঠিক আছে আজিলৈ ভিডিঅ'টো চাব শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু যদি শ্বেয়াৰ কৰি দিলে মানে এইটোৱে ভাল আৰু কোনোবা কিনিবলগীয়া মানুহ থাকিলে তেনেকৈ কিনিব পাৰে ন আপোনাৰ শ্বেয়াৰ পৰা গাড়ীখন বিক্ৰী হ'ব বুলি গাইছ মানে গাড়ীখনৰ ভিউ এটা চেক কৰি ল'ব মানে